নমস্কাৰ, মই ইউটিউব চেনেলৰ অনিল বৰুৱা। আজি যোৱা ৰাতি জুবিন গায়কৰ 3:10 বাজিত তেওঁ পোষ্টমৰ্টম হৈ গ'ল। ইতিমধ্যে তেওঁ সৎকাৰৰ কাৰণে সকলোবিলাক কাম যোজা কৰি আছে। ইতিমধ্যে আমি জানাত 9টা কিমান বজাত তেওঁ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিব। আৰু তাকে লৈ কিছুমানে জুবিন গায়কক লৈ আজি কিছুমানে নানান বেয়া ধৰণৰ মন্তব্য কৈছে, কিছুমানে ৰাজনীতিলৈ নিব বিচাৰিছে। মই ভাবিছোঁ যে এনেকুৱা ৰাজনীতিলৈ কেইগৰাকীমান মহিলাই গৰিমাক ইমান বেয়াকৈ কৈছে নহয়, তাই আজি দুখত এনেকুৱা ভাগৰি আছে। সেই বোৱাৰীজনী কিয় এনেকুৱাকৈ বেয়াকৈ এই আমাৰ ছ'চিয়েল মিডিয়াত কেইজনীমান বোৱাৰী আৰু কেইগৰাকীমান মহিলাই এনেকুৱাকৈ বেয়াকৈ কৈছে, আমি শুনি বহুত বেয়া পাইছোঁ। আপোনালোকৰ কি মনুষ্যত্ব জ্ঞান নাই নেকি? আপোনালোকে যে সেইগৰাকী মহিলাক অৰ্থাৎ আমাৰ জুবিন গায়কৰ ঘৈণীয়েকক আপোনালোকে কিয় বেয়াকৈ কৈছে? কিয় বেয়াকৈ আপোনালোকে তাত তেওঁৰ বিষয়ে কৈছে? তেওঁৰ বিষয়ে কিবাকিবি বহুত বেয়া ধৰণে কৈছে। এতিয়া মোক এই ছ'চিয়েল মিডিয়াৰ আগত ক'বলৈ এইখিনি কথাৰ বিষয়ে ক'বলৈ মোৰ বেয়া লাগে। আপোনালোকৰ মনুষ্যত্ব জ্ঞান নাই নেকি? আপোনালোকে এইখন যে এজন ইমান মহান শিল্পী এজন ঢুকাইছে, তেখেতৰ ঘৈণীয়েকে অৰ্থাৎ জুবিন গায়কৰ ঘৈণীয়েকে অন্তৰত কিমান দুখ পাইছে। তেওঁ দুখ পায়, অন্তৰে কান্দি আছে। আৰু তেওঁক আমি উৎসাহে দিব লাগে যে তেওঁ এটা ইমান শোকত ভাগৰি থকা মহিলাগৰাকীক আপোনালোকে কি কৰিছে? আপোনালোকে এনেকুৱা কথা কয় নেকি? আপোনালোকৰ কি মনুষ্যত্ব জ্ঞান আছে? আপোনালোকে কি ৰাজনীতি কৰিব গৈছে? তাৰমানে এনেকুৱা ৰাজনীতিহে কৰা হৈছে। আপোনালোকে এজন মহান শিল্পীক আপোনালোকে কেনেদৰে ব্যৱহাৰ কৰিব লাগে আপোনালোকে এতিয়াও বুজি পোৱা নাই। এই কেইগৰাকী মহিলা মই নাম ক'ব পাৰোঁ, কিন্তু মই নাম নকৰোঁ, ক'লে কথাটো বেয়া হ'ব। কিন্তু আপোনালোকক এটাই সতৰ্ক কৰি থ'লোঁ, যাতে এনেকুৱাকৈ কোনো এজন মহান শিল্পীৰ ঘৈণীয়েকক হওক বা এটা শুভ কৰ্মত এনেকুৱাকৈ আপোনালোকে বেয়া কথা কয় নেকি? আপোনালোকৰ লাজ লগা নাইনে? আপোনালোকৰ মনুষ্যত্ব জ্ঞান নাইনে? এই যে এগৰাকী মহিলাক ইমান বেয়া ধৰণে আপোনালোকে কৈছে, কি হ'ল? তাই শোকত ভাগৰি থকা এজনী মহিলাই কেনেকৈ ৰাইজৰ ওচৰত গৈ তেওঁলোকে নমস্কাৰ কৰি কেনেকৈ ৰাইজবিলাকক যাতে সকলোকে সুকলমে তেওঁ স্বামীৰ কামখিনি সম্পন্ন কৰে, কিমান ধুনীয়াকৈ তেওঁ কৈছে। এইখিনি জ্ঞান আপোনালোকৰ নাই নেকি? তেওঁলোকে আপোনালোকে সান্তনাহে দিব লাগিছিল যে তুমি ধৈৰ্য ধৰা, ধৈৰ্য সহকাৰে তুমি কামবিলাক কৰি যোৱা, এইখিনিহে জ্ঞান দিব লাগিছিল। গতিকে মই আৰু বেছিকৈ নাথাকোঁ। গতিকে এইগৰাকী মহিলাক মই আমাৰ প্ৰশাসনক আৰু আমাৰ মুখ্যমন্ত্ৰীকে কৈছোঁ যাতে এই কেইগৰাকী মহিলাক আপোনালোকে উচিত শাস্তি দিয়ে। তাকে কৈ মই মোৰ ইউটিউব চেনেলৰ পৰা নমস্কাৰ।